বন্ধুসকল, মই এই কথাষাৰ কমেই কাৰণ আপোনালোকে ক'ব পাৰে যে সমালোচনা কৰি আছে। এইটো সময়ত সমালোচনা কৰাৰ টাইম নহয়, কিন্তু সমালোচনা কৰিব লাগিব আৰু এইবোৰ আমি চিনাক্তকৰণ কৰি ৰাখিব লাগিব কাৰণ উজনি অসমৰ অৱস্থা বহুত ভয়ানক। পানী শুকাই গৈ আছে আৰু মানুহৰ পৰিস্থিতি বেয়া হৈ আছে। চাওক, আজি যদি মুম্বাইৰ পৰা হুছেইন মানচুৰীয়ে অসমত আহিব পাৰে, বানপীড়িত ৰাইজৰ কাষত থিয় হ'ব পাৰে, কিয় ৰিয়ান পৰাগে এতিয়ালৈকে এটা মাত মাতা নাই? ক্ৰিকেটাৰ অসমৰ সন্তান, অসমত খেল হয় ৰিয়ান পৰাগৰ, আমি জঁপিয়াই পৰোঁ ৰিয়ান পৰাগৰ খেল চাবলৈ, কিন্তু আজি উজনি অসমত এই পৰিস্থিতিত ৰিয়ান পৰাগ এটা মাত মাতা নাই। কি হ'ল ৰিয়ান পৰাগৰ? অন্ধ্ৰপ্ৰদেশৰ পৰা যদি মানুহ আহি ৰিলিফ দিব পাৰে উজনি অসমত, মুম্বাইৰ পৰা যদি হুছেইন মানচুৰীয়ে দিব পাৰে, পাঞ্জাৱৰ পৰা যদি পাঞ্জাবী মানুহে উজনি অসমত ৰিলিফ দিব পাৰে, অৰ্ণৱ গোস্বামী ক'ত? ৰিয়ান পৰাগ ক'ত? সমুজ্জ্বল ভট্টাচাৰ্য ক'ত? আপোনালোকে আহক ওলাই, বানপীড়িত মানুহৰ কাষত থিয় দিয়ক। আপোনালোকক বিচাৰি পোৱা নাই, ক'ত গ'ল আপোনালোকে? আজি যদি অসমত জুবিন গাৰ্গ থাকিলেহেঁতেন, দৌৰি দৌৰি মানুহৰ ওচৰত গ'লেহেঁতেন, দৌৰি দৌৰি মানুহৰ সহায়ৰ হাত আগবাঢ়িলেহেঁতেন, নিজৰ যিমানখিনি পাৰে সিমানখিনি দিয়াৰ উপৰিও মানুহৰ পৰা খুজি আনিও মানুহক সহায় কৰিলেহেঁতেন জুবিন গাৰ্গ ডাঙৰীয়া। বন্ধুসকল, বুকুত বহুত বেদনা এইবোৰ মানুহৰ কাৰণে। অকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এইবোৰ মানুহক চিনাক্ত কৰি ৰাখিব। এইটো সময়ত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় অসম।